নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকক আজি মোৰ ভিডিঅ'ৰ জৰিয়তে দুটা প্ৰজাতিৰ মধিয়ামৰ পুলি দেখাব বিচাৰিছোঁ। এইটো হৈছে যোৱা বছৰ ৰোপণ কৰা চকলেট প্ৰজাতিৰ মধিয়াম। ভিতৰটো চকলেট হয়, পাত যেনেকৈ চকলেট ঠিক তেনেদৰে ভিতৰটো চকলেট হয়। তাৰ সমান্তৰালভাৱে আৰু কেইটামান পুলি ৰোপণ কৰি থৈছোঁ মধুৰিআমৰ। এইকেইটা হৈছে ভিতৰটো যে তেজৰ দৰে ৰঙা হয়, সেন্দুৰৰ দৰে ৰঙা হয়, সেইটো প্ৰজাতিৰ মধুৰিআম। যথেষ্ট খাবলৈ সোৱাদ লাগে। এই পুলিকেইটা 2 বছৰ হৈছে ৰোপণ কৰা এনেকৈ, আৰু মই যোৱা বছৰ কাটি দিছিলোঁ ডাল এডোখৰতে আগবিলাক এনেকৈ, আৰু এনেকৈ পোখা মাৰিছে। লগতে নাচপতি পুলিও এইটো। যথেষ্টকেইটা পুলি মই এনেকৈ ৰোপণ কৰি থৈছোঁ, যিহেতু মই পুলি বিক্ৰীৰ কাৰণে প্ৰস্তুত কৰিছিলোঁ। তাৰে কেইটামান পুলি মই এনেকৈ ৰোপণ কৰি থৈ দিছোঁ। এইবিলাক কিছুমান বৰ সোনকালে বাঢ়ি যোৱাৰ দৰে বাঢ়ি গ'ল। এইজোপা চাওকচোন, যথেষ্ট ওখ হ'ল। তাৰ সমান্তৰালভাৱে এইজোপাও এনেকৈ বাঢ়ি গৈছে। এনেকৈ এইবছৰ প্ৰথম লাগিছে মধুৰিআম। আৰু এইকেইজোপা এনেকৈ এডোখৰ দ অঞ্চল, এতিয়া পানী জমা হৈ আছে। এয়াজোপা মধুৰিআম, লগতে এই কাষতে এয়াজোপা চুপৰি ধৰিছে। এইকেইটা কলি হৈছে। এইজোপাটো এনেকৈ ধৰিছে। এয়াজোপা এই ঠাইটুকুৰা বহুত দ, সেইকাৰণে বাহন ক্ষমতাটো খুব কম, পানী জমা হৈ থাকে। লগতে কাজি নেমু কেইটামান পুলিও আছে ইয়াত। নাচপতি, কাজি নেমু, তামোল, ইফালে গোল নেমু এনেকৈ লগাই থৈছোঁ। তাৰপৰা ইফালে চেংমৰা এডৰা আছে, কুঁহিয়াৰ,